এই গাড়ীখন দেখিছেনে? সেই গাড়ীখনতে দৰাই কইনাক পলুৱাই আনিছে। দৰা আৰু কইনাৰ উপযুক্ত বয়সতে দুয়োৰে ইচ্ছা অনুসৰি দৰাই কইনাৰ ঘৰৰ পৰাই পলুৱাই আনিছে। কইনাই এইবাৰ BA ফাইনেল দিছে আৰু দৰাজন আমাৰ একেবাৰে ঘৰুৱাই হয়, মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু লগতে আমাৰ দাদাও হয়। আমি ছোৱালী আনিব বুলি জানি এইডোখৰতে ৰৈ আছিলোঁ আৰু এতিয়া আমি তেওঁলোকক অলপমান আগবঢ়াই থৈ আহোঁগৈ ব'লকচোন। আৰু পিছত কি হৈছে জানিবৰ বাবে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব লাগিব। গতিকেলৈ ব'লকচোন আমি শেষলৈকে ভিডিঅ'টো চাওঁ। ৰাস্তাতে হৈ গ'ল আৰু এতিয়া আমি পূৰা কি ক'ম আৰু গৈ আছোঁ আছে। মিষ্টাৰেও একদম পূৰা ফূৰ্তিত গৈ আছে। সিহঁতক চাওকচোন। বুকুতে বিয়পা অভিমানীৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে। এতিয়া আমি দৰাৰ ঘৰ পালোহি। ইয়াৰ পিছত কি হয় চাওকচোন, কি কৰে জানো এতিয়া। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা মাজতে মই তোমাকে বাচিম চাবা তুমি মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন সদায়। গম পাইছে যে পদূলি তোমালোকে গাড়ীখন আছে তাৰ পৰা লগে লগে আহিছে নেকি সেইখন মই জানিব বিচাৰিছো। নহয় মানে তোমালোকে ঘূৰাই আনি তাইলে আকৌ ফোন কৰিবলগীয়া হ'ল নে তাই নিজে আহিছে লগে লগে নিজে আহিছে। ইয়াৰ পিছত গৌতম আৰু পূবালীৰ বিয়াখন কি হ'ল জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে অপেক্ষা কৰিব। থেংক ইউ।